পৃথিৱীত কেৱল সেইজন মানুহেই সুখী যি বুজি পাইছে আনৰ পৰা একো আশা কৰি লাভ নাই। বিশ্বাস হ'ল এনেকুৱা এটা শব্দ যিটো পঢ়িবলৈ 1 ছেকেণ্ড, ভাবিবলৈ 1 মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়। সকলো মানুহৰে আগত নিজৰ দুখ প্ৰকাশ নকৰিবা, কাৰণ দৰৱ সকলোৰে ঘৰত নাথাকিলেও নিমখ কিন্তু সকলোৰে ঘৰত থাকে। সকলো মানুহেই কেৱল সুখ বিচাৰে, দুখ কাকো নালাগে। কিন্তু বৰষুণ নোহোৱাকৈ জানো ৰামধেনুৰ সৃষ্টি হ'ব পাৰে? তোমাৰ জীৱনত যিমানেই সমস্যা আহিব সিমানেই তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাৰ লগত একোটা সুযোগ লৈ আহে। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়ে জয়লাভ নকৰে, কেতিয়াবা কেতিয়াবা সেইজনে জয়লাভ কৰে যিজনে ভাবে মই জয়ী হ'ব পাৰিম। অচিনাকিৰ পৰা চিনাকি হোৱা মুহূৰ্তবোৰ বাৰু ভালেই লাগে, কিন্তু চিনাকিৰ পৰা অচিনাকি হৈ পৰা সময়বোৰ বৰ অসহ্যকৰ আৰু কেতিয়াবা যন্ত্ৰণাদায়ক। জীৱনত আগুৱাই যাওঁতে এটা কথা মনৰ পৰা নোহোৱা কৰি ল'বা, সেইটো হৈছে আনে কি ভাবিব। জীৱনত কাৰো ওপৰত নিৰ্ভৰ নকৰিবা, কাৰণ সকলোৱে এদিন সলনি হৈ যায় নতুন কাৰোবাক পালে। শৰীৰ চুব পৰাটো নহয়, হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম। যদি ভবামতে সকলোবোৰ হ'লে হয়, পৃথিৱীৰ সকলো মানুহেই সুখী হ'লে হয়। কিন্তু দুখ, সুখ, হাঁহি, কান্দোন সকলোবোৰ মিলিয়েই জীৱন। অলপতে হাৰিলে কেনেকে হ'ব? সকলোবোৰ পৰিস্থিতিৰ লগত যুঁজিব লাগিব। সম্পৰ্ক সেইটোৱেই য'ত কাজিয়া, মান অভিমান অনেক, তথাপিও ইজনে সিজনক কেতিয়াও এৰি নাযায়। কষ্ট দিয়া নহয়, যত্ন কৰি আগলৈ জীয়াই ৰখাৰ নামেই হ'ল ভাল পোৱা। ৰোমান্টিক কবিতা লিখিবলৈ এগৰাকী ধুনীয়া নাৰীৰ প্ৰেমত পৰিব নালাগে, লাগে মাথো এখন সৰল আৰু মৰমীয়াল হৃদয়। যাক ভাল পোৱা এবাৰ হ'লে তেওঁৰ শৰীৰটো স্পৰ্শ কৰা উচিত, কাৰণ তেতিয়া বুজিব পাৰিবা ভাল পোৱাটো আচলি সঁচাই নে মিছা। সুখৰ পাহাৰ বগাবলৈ দুখৰ সাগৰত সাঁতুৰিব জনাটোৱেই হ'ল সুখী ব্যক্তিৰ পৰিচয়। আপোন যেন লগা প্ৰত্যেকজন ব্যক্তিয়ে যেনেকৈ আপোন নহয়, ঠিক তেনেকৈ হাঁহি থকা সকলো ব্যক্তি সুখী নহয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।